এযোৰ পাৰ এৰি দিয়াৰ কথা আছিল, হৈ থৈ দিছিলোঁ এযোৰ পাৰ এৰি দিম ডিগেশ্বৰী মন্দিৰত। বহুত দিনৰ মূৰত আজি ডিগেশ্বৰী মন্দিৰত আহি পেলাই পাৰ এযোৰ এৰি দিলোঁ। তাৰ কাৰণে মনটো বহুতেই ভাল লাগিল আজি। নমস্কাৰ বন্ধুসকল, মই জয়ন্ত আৰু আপোনালোকে চাই আছে জয়ন্তছ ব্লগিং জোন। চাই থাকক মন্দিৰটোৰ সকলোখিনি বস্তু, আনকি ইয়াৰ পূজাৰীৰ লগত কথা পাতি মন্দিৰ কেতিয়া স্থাপিত হৈছিল, কেতিয়া মানে মন্দিৰটো কেতিয়াৰ পৰা হৈছিল, সকলোখিনি কথা সকলোখিনি বস্তু মই জনাম আপোনালোকক। তেওঁ ইয়াৰ পুৰোহিতৰ লগত মই কথা পাতিম, অলপ পিছত কথা পাতি মই ধুনীয়াকৈ সকলোখিনি বস্তু দেখাম। ডিগেশ্বৰী মন্দিৰৰ সকলো চৌহদটো সম্পূৰ্ণ দেখুৱাম মই। ডিগেশ্বৰী মন্দিৰত ধূপ দিয়া ঘৰ, বলি, হাঁহ বলি, পাৰ বলি, সকলোখিনি দেখুৱাম মই। চাই থাকক ভিডিঅ'টো। এইটো হৈছে আমাৰ ডিগেশ্বৰী মন্দিৰৰ মেইন মন্দিৰৰ ভিতৰৰ দৃশ্য, মন্দিৰৰ পুৰোহিতে পূজা কৰা দৃশ্য। এইটো হৈছে দেৱী মাৰ পদচিহ্ন, ডিগেশ্বৰী মাৰ এইটো পদচিহ্ন হয়, সংৰক্ষণ কৰি ৰখা হৈছে এইটো ইয়াতে। বন্ধুসকল, এয়া হৈছে মই উৰাই দিব খোজা পাৰযোৰ। বহুত ভাল লাগিল দেই, পাৰযোৰ উৰাই দিলোঁ। যা চাই থাকক বন্ধুসকল ভিডিঅ'টো, সকলো দেখুৱাম মই চাই দিম। এই বন্ধুসকল এইটো চাওক, এইটো ডিগেশ্বৰী মন্দিৰৰ বলিশাল হয়। ইয়াতে ছাগলী, ম'হ সকলো বলি দিয়া হয়। তো মই আহি পোৱাত দেৰি হৈ গ'ল, অলৰেডি হাঁহ বলি দিলেই। ইয়াতে হাঁহটো মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, কিন্তু পাৰ বলি দিয়াটো মই দেখুৱাইছোঁ। চাওক বন্ধুসকল, এইটো হৈছে আমাৰ উত্তৰ গুৱাহাটী ডিগেশ্বৰী মন্দিৰৰ মানে একদম চৌহদ। চবচে গুম্বজ। মই এতিয়া আমাৰ উত্তৰ গুৱাহাটী মন্দিৰৰে এজন পণ্ডিত হয়, চিন্তু শৰ্মা। তেওঁৰ পৰা জানিব বিচাৰিম যে আমাৰ উত্তৰ গুৱাহাটী ডিগেশ্বৰী দেৱালয়খন মানে দেৱালয়খনৰ বিষয়ে সকলোখিনি কথা মই তেওঁৰ পৰা জানিব বিচাৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক।
সকলো গম পাব। এই দেৱাল এখন কেতিয়া স্থাপিত হৈছিল, কেতিয়া বনাইছিল, ইয়াতে কি দেৱীৰ পূজা কৰা হয়, সকলোখিনি কথা তেওঁৰ মুখৰ পৰা গম পাব। চাই থাকক বন্ধুসকল। এওঁ হ'ল চিন্তু শৰ্মা, উত্তৰ গুৱাহাটী শিলহাকোত তেওঁৰ ঘৰ। তেওঁ ইয়াৰে দীঘেশ্বৰী মন্দিৰৰ বিষয়ে কিছু কথা জনাব। নমস্কাৰ। ইতিহাস প্ৰসিদ্ধ মা দীঘেশ্বৰী দেৱালয়লৈ আমি আজি আহিছিলোঁ। আহি ইয়াতে আমি প্ৰত্যেক বছৰে আমাৰ অহা হয়। আহি ইয়াতে আমাৰ ধান কৰি পেলাই মাইস্থানত যাওঁ। আচলতে ইতিহাস প্ৰসিদ্ধ মা দীৰ্ঘেশ্বৰী মাৰ ওপৰত আচলতে আমাৰ অগ্ৰজসকলে যিখিনি কৈ গৈছিল তাৰে ওপৰত আমি শুনিব পোৱা মতে এয়া হ'ল মাৰ্কেণ্ড মুনিৰ আশ্ৰম, যিখন আশ্ৰম মাৰ্কেণ্ড মুনিয়ে ইয়াত স্থাপন কৰা বুলি পেলাই আমাৰ অগ্ৰজ, আমাৰ দেউতাসকলে, ককাসকলে ইয়াতে আমাক কৈছিলে যে মাৰ্কেণ্ড মুনিয়ে হেনো 12 বছৰ বয়সতে তেওঁৰ সোঁৱৰণিত গম পাইছিল যে তেওঁৰ মৃত্যু হ'ব। আৰু মৃত্যু হোৱা গম পাই তেওঁ যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল, ওলাই অহাৰ সময়ত হেনো তেখেতক নাৰদ মুনিয়ে লগ পায়। আৰু নাৰদ মুনিয়ে লগ পাই পেলাই তেতিয়া কয় যে তুমি ইমান সৰুতে কিয় ওলাই আহিছা এই গভীৰ জংঘললৈ। তেতিয়া মাৰ্কেণ্ড মুনিয়ে হেনো কৈছিল যে মোৰ মৃত্যুৰ সময়ত মই গম পাইছোঁ যে মোৰ 12 বছৰ বয়সত মোৰ মৃত্যু হ'ব, সেইকাৰণে মই মোৰ মা দেউতাক আৰু কষ্ট দিবৰ কাৰণে বিচৰা নাই, সেইকাৰণে মই ওলাই আহিছোঁ। তেতিয়া নাৰদ মুনিয়ে ক'লে যে তুমি এই গভীৰ অৰণ্যখনত তুমি ওলাই আহিছা, ইয়াতে ওলাই আহিলে তোমাকতো বাঘ ভালুকে খাই পেলাব, সেইকাৰণে তুমি এটা কাম কৰা যে মই তোমাক এটা আদিশক্তি মা দুৰ্গাৰ এটা মন্ত্ৰ দিওঁ, সেই মন্ত্ৰটো তুমি পঢ়ি পেলাই তুমি মন্ত্ৰটো সাধনা কৰা। য'তেই তোমাৰ এই মন্ত্ৰটো সাধনা হ'ব তাতেই তোমাক মা ভগৱতীয়ে দেখা দিব। আৰু আদিশক্তি মা দুৰ্গাই যদি তোমাক ৰক্ষা কৰে, তাত তেওঁৰ বাহিৰে আৰু বেলেগে আৰু কোনো ৰক্ষা কৰিব নোৱাৰে। তেওঁ যদি মায়ে যদি তোমাক ৰক্ষা কৰে, তেতিয়া সেই মন্ত্ৰটো লৈ মাৰ্কেণ্ড মুনিয়ে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁ যাই পেলাই সেই মন্ত্ৰটো সাধনা কৰিলে, কিন্তু ক'তো তেখেতৰ সাধনা হোৱা নাছিল। আৰু শেষত এই মাৰ্কেণ্ড মুনিয়ে আহি পেলাই বৰ্তমান আমাৰ এই মা দীঘেশ্বৰী মা যি স্থান আছে, এই স্থানতে তেখেতে এই দুৰ্গাৰ যিটো চণ্ডীৰ যিটো প্ৰথম মন্ত্ৰ, জয়ন্তী মংগলা কালী ভদ্ৰ কালী কপালিনী দুৰ্গা শিৱা ক্ষমা ধাত্ৰী সহা সধা নমস্তুতে, এই মন্ত্ৰটো তেখেতে সাধনা কৰাৰ লগে লগে তেখেতৰে সাধনা সিদ্ধি হয়। আৰু সিদ্ধি হোৱাত মা ভগৱতীয়ে, মা আদিশক্তি দুৰ্গাই তেওঁক দেখা দি পেলাই তেওঁক ধুনীয়া কৰি অভয়দান কৰি পেলাই ইয়াতে আশ্ৰম পাতি থাকিবলৈ তেখেতক নিৰ্দেশ দিছিল। আৰু সেই তেতিয়াৰ পৰাই আমি শুনামতে, জনামতে এখন মাৰ্কেণ্ড মুনিৰ সিদ্ধাশ্ৰম, মাৰ্কেণ্ড মুনিৰ আশ্ৰম বুলিয়ে আমি গম পাওঁ। এয়া হ'ল গুপ্তপীঠ। তেওঁ মা ভগৱতী ইয়াতে গুপ্ত স্থানত থাকে, গুপ্তপীঠ। আৰু মা কামাখ্যা নীলাচলত যি আছে তেওঁ হ'ল মুক্তপীঠ। আৰু আমাৰ মাজত উমানন্দ আছে। এই তিনিটাৰে সংগমস্থল বুলি পেলাই আমি এইখিনিলৈকে বৰ্তমান আমি গম পাওঁ। এইটো কেতিয়া স্থাপিত হৈছিল? এইটো স্থাপিত হোৱাটো আচলতে সিমান ভাল কৰি আমি গম নাপাম, আমাৰ অগ্ৰজসকলে বৰ্তমান গম পোৱা নাই, কিন্তু মন্দিৰৰ কমিটিত সুধিলে আমি নিশ্চয় ইয়াৰ তথ্যখিনি লাভ কৰিম। ঠিক আছে। দীঘেশ্বৰী মন্দিৰ ঘূৰিলোঁ ফুৰিলোঁ, এতিয়া সময় হৈছে দেৱী মাৰ ভোগ ঘৰ। আহিলোঁ ইয়াতে ভোগ ঘৰলৈ। চব দেৱী মাৰ ভোগ, বাপৰে বহুত দিন পোৱা নাছিলোঁ দীঘেশ্বৰী মন্দিৰৰ ভোগ। বহুত বছৰৰ মূৰত আজি ভাগ্য হ'ল। চাই থাকোঁ ভিডিঅ'টো। বন্ধুসকল, আজি ৰবিবাৰৰ কথা। উত্তৰ গুৱাহাটী দীঘেশ্বৰী মন্দিৰলৈ বহুত ভক্তৰ ভিৰ হৈছে। মই যিমানখিনি পাৰোঁ, যিমানখিনি সম্ভৱ হয়, নতুন মানুহ হিচাপে থুলমূলকৈ হ'লেও সকলোখিনি দেখুৱালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।